গুড মৰ্ণিং, ৱেলকাম টু মাই ইউটিউব চেনেল বনশ্ৰী ব্লগ। নমস্কাৰ, মই বনশ্ৰী ৰাজবংশী তামুলী। আশা কৰোঁ আপোনালোক সকলোৰে ভাল। মোৰ এইটো আজি প্ৰথম ভিডিঅ'। আশা কৰোঁ আপোনালোকে সকলোৱে চাই ভাল পাব। মোৰ এই চেনেলটোত মই মোৰ দৈনন্দিন জীৱনৰ লগতে কিছুমান ৰেচিপি শ্বেয়াৰ কৰিম। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। যিহেতু এইটো আজি মোৰ প্ৰথম ভিডিঅ', কিবা ভুল হৈ যাব পাৰে। যদি কিবা ভুল হৈ যায় তেতিয়াহ'লে ক্ষমা কৰি দিব আৰু ভুলবোৰ শুধৰাই দিব। আপোনালোকে মোৰ লগত শ্বেয়াৰ কৰিব পাৰে আপোনালোকে কেনেকুৱা ধৰণৰ ৰেচিপি বিচাৰে। মই চেষ্টা কৰিম আপোনালোকে বিচৰা ধৰণে ৰেচিপি কৰি যাবলৈ। এতিয়া দিনৰ 11 বাজিছে। এতিয়া যাম মই ভাত বনাবলৈ আৰু কি বনাওঁ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আজি মই বনাবলৈ লৈছোঁ আলু বিলাহীৰে মাছৰ জোল। আলু বিলাহীৰে মাছৰ জোল বনাবলৈ আমাক কি লাগিব? কাটি লোৱা আলু দুটা, বিলাহী দুটা, আদা আৰু নহৰু 4টামান, পিঁয়াজ দুটা সৰুকৈ কাটি লৈছোঁ, জলকীয়া 3-4টা লৈ লৈছোঁ। আদা নহৰুখিনি আমি পেষ্ট বনাই ল'ব লাগিব। তাৰপিছত আমি মাছখিনি ভাজি লৈছোঁ। মাছখিনি ভালদৰে মিডিয়াম ফ্লেমত ভাজি লৈছোঁ। ৰংচীয়া হোৱাৰ পিছত মাছখিনি প্লেট এখনত নমাই লওঁ। মই ইয়াত ভকুৱা মাছ লৈছোঁ, আপুনি যিকোনো মাছ লৈ ল'ব পাৰে। মাছ ভজা তেলতে মই আঞ্জাখন বনাম। তাৰ বাবে লৈছোঁ গোটা জিৰা আধা চামুচ। দেখিছেনে জিৰাবোৰ কেনেকৈ ফুটি উঠিছে? এতিয়া মই আলুখিনি মিডিয়াম ফ্লেমত ভালকৈ ভাজি ল'ম ৰংচীয়াকৈ। ইয়াত মই এতিয়া প্ৰয়োজনীয় হালধি দি দিছোঁ। তাৰপিছত নিমখ দি দিছোঁ আধা চামুচ। তাৰপিছত ভালদৰে গোটেইখিনি মিক্স কৰাই দিছোঁ। মিক্স কৰাই ঢাকনিৰে ঢাকি দিব 5 মিনিটৰ কাৰণে। মোৰ 5 মিনিট হৈ গ'ল। দেখিছেনে আলুখিনি ইমান ধুনীয়াকৈ সিজি উঠিছে আৰু ইমান ধুনীয়া ৰংচোৱা হৈছে। এতিয়া আমি আলুখিনি প্লেট এখনত নমাই ল'ম। সেই তেলতে এতিয়া মই এইবিলাক তেজপাত দি দিছোঁ। তাৰপিছত দিম মই কাটি থোৱা কেঁচা জলকীয়া, সৰুকৈ কাটি লোৱা পিঁয়াজ, আদা নহৰুৰ পেষ্ট, গোটেইখিনি দি ভালদৰে মিক্স কৰাই দিম যাতে কেঁচা মছলাৰ গোন্ধ থাকি নাযায়। দিম মই এতিয়া জিৰা গুড়ি এচামুচ, ধনিয়া গুড়ি এচামুচ আৰু কম পৰিমাণত ৰেড চিলি অলপ। গোটেইখিনি ভালদৰে মিক্স কৰাই ল'ব। তাৰপিছত আমি কাটি থোৱা বিলাহীখিনি ইয়াতে কোমল হৈ উঠিছে। আমি এতিয়া এড কৰিম আলুখিনি ভালদৰে মিক্স কৰাই দিম। তাত আমি 2 গিলাচ পানী এড কৰি দিম। যিহেতু মাছৰ জোল হয়, ভালকৈ উতলাই অহাৰ পিছত মাছখিনি আমি দি দিম। দেখিছোঁ মাছখিনি আমি দি দিলোঁ। তাৰপিছত ভালকৈ লৰাই দিব। লৰাই দি ঢাকনি 5 মিনিটৰ। এতিয়া আলু বিলাহী মাছৰ জোল ৰেডি হৈ গ'ল। দেখিছেনে ইমান ধুনীয়া কালাৰ হৈছে। মই অলপ গৰম মছলা ছটিয়াই দিছোঁ, এইটো অপশ্যনেল হয়। দেখিছে ইমান ধুনীয়া কালাৰ আহিছে। আগলৈ যদি আপোনালোকে এনেকুৱা ভিডিঅ' বিচাৰে তেনেহ'লে কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।